মা কলেজ যোৱা তুমি মিলা কলেজ যোৱা মিলা এইটো অকণমান বন্ধ কৰা একো নহয় একো লাগে এইটো বন্ধ কৰা অকণমান শুন আকৌ নহ'লে গান চান নুশুনিলে শুনিবা ৰ'বা শুনিবা মই ভিডিঅ'টো অফ কৰিলে লগাই দিবা আকৌ নাই আমাৰ নিচিনা মানুহ আহিলে এনেকুৱা হ'ল গ'ল চালো মই নতুন নেল পলিচ লগাই আহিছোঁ হেল্ল' তাৰপিছত মা এদিন মানে ইনষ্টাগ্ৰামত ফেচবুকত ইমানেই মানে যোৰহাটৰ জলপুৰি একদম ভাইৰেল হৈছে তাকে ভাবিছোঁ আমিনো কেলৈ পিছ পৰি থাকোঁ চাই আহোঁগৈ মোৰ ভিডিঅ'টো অকণমান কণ্টেণ্ট এটা পাম চাই আহোঁগৈ কিমানো মোৰ ভিডিঅ'ত আপোনালোকে বনোৱা খোৱা মাছ মাংস এইবোৰকে চাই থাকিব অকণমান জলপুৰিকে চাই আহোঁগৈ যিসকলে নাই দেখা মোৰ ভিডিঅ'ৰ যোগেদি চাব আৰু জলপুৰি আৰু ইতিমধ্যে বহুতে চালে আহি আমাৰতো তিতাবৰ পৰা আহিও পেহীহঁতে চালেহি আমি ওচৰত থাকি চাবগৈ যোৱা নাই আমি দুটানে মই কি যাম হাজবেণ্ড নাযায় তেওঁ কৈছে মই জলপুৰি চাবলৈ নাযাওঁ তাৰপিছত বাবলু আহিলেহে মই যাব পাৰোঁ বাবলু আহিছে কালি ঘৰতে জলপাই দিয়ে তেওঁ নাযায় চাবলৈ মই অকলে গ'লে মই কাৰ লগত যাম সেইকাৰণে বাবলুকে লগ ধৰি বাবলুক বৈ যাওঁ চাই আহোঁগৈ সেইকাৰণে বোলো চবেই চাই আছে যেতিয়া বোলো একদম ভাইৰেল হৈ আছে জলপুৰি মানে ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰে অকল জলপুৰি ৰিলছে ওলায় সেইকাৰণে বোলো চাই আহোঁগৈ তাকে ওলাই মেলি আহিলোঁ এতিয়া কেইটা বজাত ওলাই আহিছোঁ 4টা বজাত ওলাই আহিছোঁ ভাত পানী খাই চিধা ওলাইছোঁ 4টা নহয় 4:30 বজাত ফুটুককৈ টাইমটো গ'ল আকৌ মায়ে একদম নতুন শাৰী বাবলৈ দিয়া মই আজি নতুন কুৰ্তা কাপোৰবোৰ বাবলৈ দিয়ে তই পিন্ধি যাবলৈ ক'ৰবাত জেগা অকণমান লাগিব এনেই কাপোৰবোৰ সামৰি থোৱাই হ'ল বাবলৈ সেইকাৰণে কৈছোঁ তই কাপোৰবোৰ দিবি লগতে ফুৰাবলৈও লৈ যাবি আমাক সেইকাৰণে যেতিয়া ফুৰাবলৈ লৈ আহিছে যাওঁ আজি দেওবাৰ বুলি কিন্তু আজি মানুহ হ'ব চাগে আজি মানুহ ফুৰা হ'ব দেওবাৰ বন্ধ হৈছে তাতে আজি জলপুৰি একদম ট্ৰেণ্ডত আছে বৰ্তমান যোৰহাটত গাড়ী ৰখাবলৈ জেগা নাই ইমানেই মানে মানুহ গাড়ীৰ লাইন জলপুৰি চাবলৈ গাড়ীৰ লাইন গাড়ী মানে ভিৰ চাৰিওফালে গাড়ী অকল কি যাওঁ পালি যাব বেছি সোনকালে আহিলোঁ আকৌ চাগে আমি এই দিন পোহৰখনতে আকৌ দূৰৰ পৰা আহিছিলে তেতিয়াও বেলেগ কথা গাড়ীত থ'বলৈ জেগা নাই টিকট কৰিবলৈ লাইন চাওক কিমান মানুহ আছে লাইন খাৰা হ'ব লাগিব ৰাইচ এইটো কি আছিলে চি ৱৰ্ল্ড কাৰ্নিভেল ফিছ টানেল চাবলৈ 200 টকা পাৰ পাৰ্চন 600 টোটেল চব আমি ভাবিছিলোঁ 50 টকামান ল'ব চাগে 600 লাগি গ'ল আজি মানে গোটেইখন চাইহে যাম মানে 600 টকা দিছোঁ যেতিয়া উচল কৰি যাম গোটেইখন আমাৰ ৰূপচন্দা মাছটো নি ৰূপচন্দা মাছটো নিচিনা আছে নেকি এতিয়া ভাবিলে মৰিলে নেকি জানো এই এনে এই একে থৰ হৈ ৰৈ আছে যে নাহে এইকেইটা লবষ্টাৰ বোলো চাহি লবষ্টাৰ জলপুৰি চাবলৈ পোৱাগৈ নাই ইমানেই মানুহ চব এইকেইটাকে চাই লওঁ তেতিয়ালৈকে পুঠি মাছকেইটা নিশ্চয় দেখিব এতিয়া বেলেগ নাম ব্লু থাইছিল
কেইটাচোন ধুনীয়া I have sound it. Hả? Rồi phải chứ. Nó vẫn lên rồi. Kalarটো ভাল লাগিছে ভেৰাইটিজ হেৰিয়াৰ টাইপৰ আছে মাছ এইকেইটা অকণমান ডাঙৰ চাই এইকেইটা ডাঙৰ অঁ এইকেইটা আমাৰ ঘৰলৈ নিয়ে সেই ৰূপচন্দা মাছটো এইকেইটা ডাঙৰ 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 আছে এইকেইটা মাছকেইটা এখনো থিবি নি এখন থিবি চাহ কি পানী খাই লওঁ তাৰপিছত অ' মা জলপুৰি চাই গোটেই ৰঙা ৰঙা কিবা হৈ আহিলোঁ ইমান গৰম ইমান গৰম কৃষ্ণ পিয়া লাগে জলপুৰিয়ে পানী খুৱাই দিলে অঁ কথা পাতি আহিছোঁ আৰু এইফালে জলপুৰি চাই ঘৰ আহি পালোহি আহোঁতে মায়ে কি চাওমিন খালোঁ খাই ঘৰ আহি পালোহি 7টামান বাজিলে তাৰপৰা ঘৰত সোমালোঁ ঘৰত অকণমান দেৰি বহি ইয়ালৈ আহিলোঁ আহি ফ্ৰেছ হৈ এইফালে পাকঘৰত কটা মেলা লাগি আছোঁ তেওঁ আকৌ আহোঁতে চিকেন ওলাই গৈছিলে গধূলি চিকেন আনিছিলে তাকে চিকেন মোক কৈছে বনাই দিয়া তাৰপিছতে তেওঁ ৰহৰ দাইল বনাই আছে বাকী চব্জি ভাত তেনেকৈ বনাই মেলি কৰি আছোঁ কটা মেলা কৰি আছোঁ চিকেনটো বনাবলৈ আছে সেয়াই আহি আছে এতিয়া অকণমান দেৰি ৰৈ মেলি আৰু পাকঘৰত আকৌ আৰম্ভ হৈ গ'ল বনোৱা মেলা শুনা আকৌ ইমান ধুনীয়া ধুনীয়া জলপৰি ওলাইছিলে আজি তাত দুজনী ওলাইছিলে তুমি নগ'লা তুমি যোৱা হ'লে ধুনীয়াই দেখিলাহেঁতেন বিচাৰি ফুৰিছিলে তোমাৰ মানুহজন নাহিলে কেলৈ সেইকাৰণে মই আহিছিলোঁ যোৰহাটলৈ জলপৰি হৈ পেলাই তোমাক চাবলৈ সঁচাকৈ ধুনীয়া বনাইছিলে ভাল লাগিলে চাই খালি ইমান মানুহ ফটোখন দেখাম দেই মই জলপৰিৰ লগত চেল্ফিখন মাৰি আহিলোঁ দেখাম ৰ'বা তোমাক আৰু ভিডিঅ'টো মই কাইলৈ কণ্টিনিউ কৰিম ভাত পানী খালোঁ এইফালে ভোট জলকীয়া ৰ'দত দি থোৱা আছিলে বেছিয়ে শুকাই গ'ল আজি ভৰাই দিব লাগিব বটলত মায়ে ৰাতিপুৱা গোঁসাই ঘৰত কীৰ্তন পাঠ কৰি আছে আপোনালোকে কিছুমানে কয় মায়ে কীৰ্তন পাঠ কৰি থকা শুনিলে বহুত ভাল লাগে সেইকাৰণে মায়ে কীৰ্তন পাঠ কৰিলে মাজে মাজে অকণমান শুনাই দিওঁ তাৰপিছতে বাকী গুড মৰ্ণিং সকলোকে বাৰু গুড মৰ্ণিং মোৰ কাৰণে হৈছে পিছে আপোনালোকৰ কাৰণে নাই হোৱা ভিডিঅ'টো মই আবেলি আপলোড কৰিলে কিছুমানে গধূলি চাব কিছুমানে ৰাতি চাব কিছুমানে দুপৰীয়া চাব কিন্তু মোৰ কাৰণে গুড মৰ্ণিং হৈছে কাৰণে এতিয়া গুড মৰ্ণিঙে কৈছোঁ আৰু
আৰু ৰাতিপুৱা উঠা টাইম হ'ল, চাহ তাহ খাই মেলি আজৰি। তাৰপিছতে পাপা ঘৰত নাই বৰ্তমান, পাপা গৈছে আমাৰ ভকত এজনৰ ওচৰৰে হয়, ভকত এজনৰ ঘৰত কীৰ্তন পাঠ কৰিছে, পাপা গৈছে তালৈ। তাৰপিছত দাদা গ'ল অফিচ, বাকী আমি ঘৰত বৰ্তমান আছোঁ আৰু। মা সেয়া গোঁসাই ঘৰত কীৰ্তন পাঠ কৰি আছে, অকণমানিটোৰ লগত ৰাতিপুৱাই শেষ পুতক দিয়া মেলা কাম কৰে। তাৰপিছত অকণমান এইখিনিতে বহি বহি খোৱালে হৰিনাম গাই গাই, সেয়া কৰি থাকোঁতে গোঁসাই ঘৰলৈ গৈছে, কীৰ্তন পাঠ কৰি আছে মায়ে। তাৰপিছতে হাজবেণ্ড আছে ঘৰত বৰ্তমান, বৌ আছে, বৌ মাকো আছে, মই আছোঁ, আমিকেইটা আছোঁ আৰু বৰ্তমান ঘৰতে। আৰু ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট কৰিম আৰু অকণমান লাহেকৈ। ব্ৰেকফাষ্টত আজি পিছে জলপান খাম। কালি সেয়া ওলাই গৈছিলোঁ যে, আহোঁতে আকৌ দৈ টেকেলি এটা লৈ আহিলোঁ। তাৰমানে ঘৰত দেউতাই এৱা গাখীৰ আনিবলৈ কৈছিলে 1 লিটাৰ, মই বোলো আমাৰ কাৰণে দৈ টেকেলি এটা লৈ যাওঁ। বহুত দিন দৈ চৈ খোৱা নাই, গৰমত একদিন দৈ খাই থাকিব লাগে মাজে মাজে, দৈটো খালে ভাল। ৰুটিবোৰ কিমান খাই থাকিম, ৰুটি খাই খাই মানে মা আৰু মোৰ যে একদম আমনি লাগি গৈছেগৈ। সেইকাৰণে বোলো নাই, দৈ টেকেলি এটা লৈ যাওঁ, আমাৰ কাৰণেও জলপানে খোৱা হ'ব। তাৰপৰা পাপাই পিছে নোখোৱাকৈ গ'ল বাৰু, চাহ খাই গ'ল। আৰু সেয়াই, সেইখিনিতে বহি বহি ৰাতিপুৱা আজি ব্ৰেকফাষ্ট বোলো বনাবলগীয়া নাই বিশেষ, সেইকাৰণে এইখিনিতে বহি মানে ভিডিঅ' এটা এডিট কৰিলোঁ। ৰাতিপুৱা এইখিনি সময়খিনিতে মানে মোৰ ভিডিঅ' এডিট কৰা টাইম আৰু, বেছি কাম নাথাকিলে মানে। আকৌ এতিয়া আৰু যদি ভাত বনোৱাত লাগি যাওঁ, তাৰপিছত আকৌ বনাই মেলি খাই অকণমান শুবলৈও মন যায়। কিমানো ভিডিঅ' কাম কৰি থাকিবলৈ এনি টাইম মনো নাযায়, এলাহ লাগে, অকণমান শুবলৈও মন যায় নিজৰ কাৰণে। শুই উঠি আকৌ গধূলি সময়ত অকণমান টিভি চিভি চোৱা হয়, বা মাৰ ঘৰলৈও যাওঁ, ঘৰতো অকণমান লেকচাৰ চেকচাৰ মাৰি আকৌ, সেইকাৰণে ৰাতিপুৱা সময়খিনিতে কৰি লওঁ আৰু। এতিয়া সেইকাৰণে ভিডিঅ' এডিট কৰি পূৰা আপলোড কৰিম আৰু অকণমান লাহেকৈ। ইফালে আমাৰ বাবে জলপান চিৰা তিয়াই থোৱা আছে, আৰু দৈ এয়া ধুনীয়াকৈ উলিয়াই থৈছোঁ। কিন্তু বৌয়েতো দৈ জলপান খাব নোৱাৰে, সেইকাৰণে মেগী বনাই দিম। হাজবেণ্ডেও মেগীকে খাব, বৌ আৰু হাজবেণ্ডৰ কাৰণে মেগী বনাই দিম। সেয়াই বনাই মেলি লওঁ ব্ৰেকফাষ্টটো। সেইটো ৰাতিপুৱাই পাই গ'লি অলপ খা, আহিছ যেতিয়া কিবা এটা দিব লাগে নহয়। চাহটো বাইটটো কেনেকুৱা লাগিছে দেখিবলৈ আছে, ক'লা হৈ গ'ল গুৰে। চাহটো একদম পিয়'ৰ গুড় দিছোঁ, আৰু কোমল কোমল, চেনি মিক্স নকৰা গুড় দিছোঁ। খা। এই যোৰহাটতো ভাল গুড় পায় দেই, অকল মাজুলীতে ভাল বস্তু পায় নি আৰু, আমাৰ ইয়াতো পায়। আৰু লগতে ভোট জলকীয়া সেই অকণমান দি ল'ব পাৰোঁ, এয়া অকণমান চেলেকি তাত দি দিব পাৰিবি। ভোট জলকীয়াই গুড়ে দৈ ভাল লাগিব খাই। কাইলৈ যাবি, আহিবিগৈ কেতিয়া? এই মাহটো নাহয় নি? তই আজি চাই লওঁ ভালকৈ, চাই দে, বহুত দিনলৈ নেদেখোঁ। আৰু আমাৰ দুপৰীয়াৰ খানা আজি কেৰেলা ভাজি, আৰু কেৰেলা ভাজিত আমি পিঁয়াজটো সৰহকৈ দিওঁ, পিঁয়াজটো সৰহকৈ দিলে খাইহে মানে ভাল পায় চবেই। তাৰপিছত বৌৰ কাৰণে বনাম অমিতা নহৰু দি মাছ, শিঙি মাছৰ লগত বনাম। তাৰপৰা জাতিলাও বনাম আমাৰ কাৰণে, বৌৰ কাৰণে জাতিলাও নিদিওঁ, জাতিলাওটো ঠাণ্ডা বস্তু যে, সেইকাৰণে। এইবোৰ চব গছৰ গুৰিত দিবগৈ মায়ে বাৰীত। আহিলা তুমি কি আনিছা ৰঙা ৰঙা বিলাহী। অমিতাটো ইয়ালৈ লৈ আহিলা যে, দেউতাই আনিব দিছিলে বোলে। আমালৈ আলহী আছিলে অমিতা। আদা বোলো চা, আদা চেপ চাচোন তাৰ বা। বাই বাই, বহুত দিনলৈ নেদেখোঁ। পাপা সেই হেৰিয়ালে নাম আছে, নামলৈ গ'ল। আৰু এইফালে কেৰেলা ভাজি হৈ গ'ল, তাৰপিছতে দাইল বনাম এতিয়া, আৰু এইকেইটা ঘৰৰে কণ বিলাহী আছিলে, জাতিলাও দি দাইল বনাম আমাৰ কাৰণে, তাতে দি দিম। এইফালে মান ধনিয়া তাৰ বজাৰৰ পৰা লৈ আহিছিলে, আৰু বৌৰ কাৰণে এইফালে অমিতা ভাজি আছোঁ। আৰু মোৰ বনাই মেলি কমপ্লিট হৈ গ'ল, ভাত খাম আৰু 1:30 বাজিছে। মনে মনে কৈছোঁ, এইফালে কমেণ্টটো মায়ে শুৱাই আছে, সাৰ পাব নহ'লে। তাৰপিছতে ৰাতিপুৱাৰ পৰা আজি চাগে মই 3 গিলাচমানহে পানী খাইছোঁ নেকি। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই পাকঘৰতে থাকোঁ, কিন্তু কেতিয়াবা পানী খাবলৈ থাকি যায়। সেইদিনাখন আজি কেইদিনমানৰ আগতে পানী খাবলৈ থাকি গ'ল, দিনটোত 4 নে 5 গিলাচমানে খালোঁ নেকি। পিছদিনাখন পেটটো ইমান অশান্তি লাগিছে, আকৌ পানী সৰহকৈ খাই দিলোঁ, গৰম পানী আকৌ খালোঁ গ'ল। পাকঘৰতে থাকোঁ, পানী খাবলৈ পাহৰি যাওঁ কেতিয়াবা। ধুনীয়া চৰাই এটা পৰিছে, একদম য়েল্ল' য়েল্ল' কালাৰ। গ'লগৈ, ক'লৈ গ'লগৈ? সেইটো তাত পৰিলেগৈ আকৌ, সেইটো নাই যোৱা, সেইটো বহি আছে। অথনি ভোট জলকীয়াখিনি এই খৰিচা বটলটোতে থৈ দিওঁ। এতিয়া গৰম দিনত খৰিচা, আলু পিটিকা দি ভোট জলকীয়া অকণমান, কেঁচা মিঠাতেল দি খাবা আৰু।
কি ধুনীয়া গোন্ধাইছে অকণমান তেল দি থ'ব লাগিব তাত ভালদৰে কেনেকুৱা ধুনীয়া গোন্ধাইছে ইয়াতে এতিয়া অকণমান দি দিলে তেওঁ হালধি এতিয়া দিব অকণমান কেঁচা মিঠাতেল হৈ যাবনে আমাৰ ইনষ্টেণ্ট খৰিচা ভোট জলকীয়া আচাৰ ৰেডি 1 মিনিটত ৰেডি গোন্ধাইছে এতিয়া মলমলাই থাকিব আৰু ওপৰত ৰ'দত দি দিয়ক একদম পূৰা ৰ'দ হাফত অকণমান ঢিলা কৰি থৈ আহিবা দেই আৰু এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল এইখিনিতে কমেণ্ট এটা ৰিপ্লাই দিওঁ 2-এগৰাকী মানে সুধিছিলে যে পাপাৰ মানে ভাত খোৱা কাঁহীখনক কিয় বাতিটোত ভাত দিয়া সেইটো বাতি হিচাপতে ডক্টৰে মানে ডায়েটিচিয়ানে পাপাক মানে হিচাপ দিছিলে সেইটো কোৱান্টিটিতে পাপাক মানে মায়ে ভাত দিয়ে আগতে কেইবাবাৰো কৈছোঁ কিন্তু নতুনকৈ কোনোবা আহিছে চাগে গম নাপায় তো সেইকাৰণে ভাত বাঢ়োতে ভাবিছোঁ ৰিপ্লাইটো একেলগে দি দিওঁ আৰু গুড ইভিনিং সকলোকে অথনি ভাত পানী খাই ধুনীয়াকৈ এঘুমতি শুলোঁ শুই উঠি গা পা ধুই গোঁসাই ঘৰ চাকি ধূপ জ্বলাই এইফালে বনাই আছোঁ চাহ মাহঁতৰ কাৰণে মইতো নাখাওঁ চাহ মই একেবাৰে ৰাতিপুৱাই খাওঁ আৰু দিনটোত একাপ এতিয়া বাকী মাহঁত আছে দাদাহঁত আছে এইফালে চাহকণ দিনৰ বনাই আৰু এইফালে ইভিনিং চাহ কাপো বনাই হৈ গ'ল লগতে আজিৰ ভিডিঅ'টো শেষ কৰি দিওঁ ইমানতে লগ পাম আপোনালোকক অন্য এটি ভিডিঅ' তেতিয়ালৈ আজিলৈ আহিছোঁ বাই বাই আৰু এইফালে ভিডিঅ'টোৰ শেষত আমাৰ দাদাবোৰ অকণমানিটোৰ বাহিৰলৈ লোৱা নিয়ম কৰা হৈছিলে ন সেইখিনিকে অকণমান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সেইদিনা অৱশ্যে মই ভিডিঅ' কৰা নাছিলোঁ কিন্তু অকণমান নিয়মখিনিকে ক্লিপ লৈ থৈছিলোঁ সেইখিনিকে শ্বেয়াৰ কৰিছোঁ আৰু মায়ে সন্ধিয়া সময়ত সৰু সৰু ল'ৰা ছোৱালী দুটামান মাতি আনি এইফালে বুট নাৰিকল তেনেকৈ খুৱাইছিলে আৰু তাহাঁতি আহি ইমান ধুনীয়াকৈ আশীৰ্বাদো দি থৈ গৈছে তুমি বিনে গতি নাহিকে কলু স্বৰূপ জানো তোমাক মাতিছে বাৰু তুমি যেন সকলো ফালৰ পৰা মংগলে ৰাখিবা ল'ৰাটোক তোমাৰ স্বামীটো অৰ্পণ কৰিছোঁ কৃষ্ণ 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 কিতাপখন মই দাঙি আৰু তাহাঁতকৈ যিখিনি পাৰিব চোৱা পাই কৃষ্ণ কৃষ্ণ এইটো পেন তহঁত কিতাপ ভালকৈ পঢ়িবা দেই কৃষ্ণ